নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ আজি হৈছে 9 আগষ্ট সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে এনে ধৰণৰ খবৰ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে এটা কৈ ভাল খবৰ কিয়নো এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে এবাৰ বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক চৰকাৰৰ তৰফৰ পৰা সাহায্য আগবঢ়োৱা হ'ব কোনসকল লোকে সেই সাহায্য লাভ কৰিব কিমান টকা কৈ লাভ কৰিব সেয়া সম্পূৰ্ণ প্ৰতিবেদন আপোনালোকক জনাই আছো 20 আগষ্টত বানত গৃহহাৰা লোকসকলে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা 1 লাখ কৈ টকা 20 আগষ্টত বানত গৃহহাৰা লৈ চৰকাৰৰ সাহায্য প্ৰতিগৰাকী ক্ষতিগ্ৰস্তৰ একাউণ্টত পোনপটীয়াকৈ ঘুমাব এই ধনখিনি সম্পূৰ্ণৰূপে কোৱা হৈছে ক্ষতিগ্ৰস্তৰ বাসগৃহৰ গৰাকীয়ে পাব 1,01,900 টকাকৈ ইয়াৰ বিপৰীতে কোৱা হৈছে অৰ্ধ ক্ষতি হোৱা লোকে 95,100 টকাকৈ লাভ কৰিব প্ৰতিখন জিলাৰ বান ক্ষতিগ্ৰস্তই পোনপটীয়াকৈ লাভ কৰিব চৰকাৰৰ এই ধনখিনি পশুধনৰ লগতে অন্য ক্ষতিগ্ৰস্ত বানাক্ৰান্তই লাভ কৰিব চৰকাৰী ধন বিভাগীয় মন্ত্ৰীয়ে বানাক্ৰান্তক প্ৰদান কৰিব এই ধনখিনি 20 আগষ্টত বানত গৃহহাৰা লৈ চৰকাৰৰ সাহায্য আগবঢ়োৱা হ'ব অতিকৈ জৰুৰী খবৰ ৰাজ্যবাসীৰ কাৰণে অতিকৈ ভাল খবৰ কিয়নো চৰকাৰে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ লাখ লাখ লোকক প্ৰদান কৰিব এই ধনখিনি যিসকল লোক বানত ক্ষতিগ্ৰস্ত হৈছে সৰ্বহাৰা হৈছে গৃহহীন হৈছে পশুধন হেৰাইছে সেইসকলে লাভ কৰিব এই ধনখিনি প্ৰতিগৰাকী ক্ষতিগ্ৰস্তৰ একাউণ্টত সোমাব পোনপটীয়াকৈ সেই ধনখিনি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্তৰ বাসগৃহৰ গৰাকীয়ে পাব 1,01,900 টকাকৈ অৰ্ধক্ষতি হোৱা লোকে 95,100 টকাকৈ লাভ কৰিব পশুধনৰ লগতে অন্য ক্ষতিগ্ৰস্ত বানাক্ৰান্তই লাভ কৰিব এই চৰকাৰী ধন